Hello everyone, welcome back to my channel. মই আজি আপোনালোকৰ বাবে লৈ আহিছো এটা বেসন লাৰু ৰেচিপি। গটিকে বলক মই লাৰুটো কেনেদৰে বনালো ভিডিওটো আৰম্ভ কৰো। লাৰু বনাবৰ বাবে মই 2 কাপ বেসন লৈছো, 4 চামুচ ঘিউ লৈছো আৰু চেনি গুৰি কৰি লৈছো। চেনি নিজৰ সোৱাদ অনুযায়ী ল'ব আৰু কেইটামান বাদাম সৰুকৈ কুটি লৈছো গাৰ্নিশ কৰিবৰ বাবে। এতিয়া কেৰাহী এখন গৰম কৰি মই বেসনখিনি তাতে দি দিছো আৰু 5 মিনিটৰ বাবে এনেদৰে ভাজি থাকিম। এনেদৰে ভাজি ললে তেতিয়া বেসনৰ যোনটো কেঁচা গোন্ধ সেই গোন্ধটো নোলায়। এনেদৰে বেসনখিনি যদি ভাজি লয় তেতিয়া ভজা পিঠাগুৰি নিচিনা এটা গোন্ধ ওলায়। যদি আপোনালোকে গোন্ধটো বেয়া পায় ইলাচি গুৰি অলপ দি দিব। বেসনখিনি 5 মিনিট ভজা হোৱাৰ পিছত মই এখন প্লেটত কাঢ়ি লম। এতিয়া এখন কেৰাহীত 2 চামুচ ঘিউ দি দিছো আৰু মই ঘিউখিনি পুৰা গলিবলৈও দিয়া নাই। বেছি গৰম কৰি দিলে আপোনাৰ বেসনখিনি পুৰি যাব আৰু এইখিনি মই লো ফ্লেমত 15 মিনিট মানৰ বাবে ভাজি থাকিম। ঘিউ প্ৰথমতে কমকৈ দিব, লাগিলে পিছত দি দিব, নহলে একেলগে বেছিকৈ দি দিলে পিছত লাৰুটো ঢিলা হৈ যাব আৰু ঢিলা হলে লাৰুটো খাবলৈ একদম বেয়া হৈ যাব। আৰু এটা কথা আপোনালোকক ক'বলৈ থাকি গ'ল, মই আগতে যোনখিনি ভুকানকে বেসন ভাজি লৈছিলো সেইখিনিও মই একদম লো ফ্লেমতে ভাজিছিলো আৰু এতিয়া এইখিনি যে ভাজি আছো মাজে মাজে গোটা হৈ গৈছে যে আপোনালোকে হেতাখনে ভাঙি ভাঙি দিব। এতিয়া দেখিছে নহয় বেসনখিনি মোৰ ড্ৰাই নিচিনাই হৈ আছে, সেইকাৰণে মই আৰু 1 চামুচ ঘিউ এড কৰি দিম। মই প্ৰথমতে সেইকাৰণে বেছিকৈ ঘিউ এড কৰি দিয়া নাছিলোঁ, লাহে লাহে লাগিলে পিছত দি থাকিম, তেতিয়া মিশ্ৰণখিনিও ভাল হয়। 10 মিনিট মানৰ পিছত মই চেনিখিনি এড কৰি দিলোঁ আৰু চেনি এড কৰাৰ পিছত 5 মিনিটমান ভাজিলেই হৈ যাব। আৰু আপোনালোকে যদি ইলাচি গুৰি দিম বুলি ভাবে এইটো সময়ত ইলাচি গুৰিখিনি দি ভালদৰে মিক্স কৰি ল'ব। আমাৰ এইখিনি হৈয়ে গ'ল অলমোষ্ট। এতিয়া লাৰুখিনি বনাই ল'ম। কেনেদৰে বনাম আপোনালোকক দেখাই আছোঁ। মই এইখিনি কাঢ়ি 10 মিনিট মানৰ বাবে ঠাণ্ডা হ'ব দিছিলোঁ আৰু গৰমে গৰমে আপোনালোকে নবনালেও হ'ব, ঠাণ্ডা হ'লেও অলপ বনাব পাৰে। আৰু যোনখিনি গোটা গোটা পাতি গৈছিল সেইখিনি মই ভাঙি দিছোঁ। ভাঙি দি আৰু 1 চামুচ ঘিউ দি দিম আৰু এনেকৈ ঘিউ দি দিলে ধুনীয়াকৈ ঘিউ গোন্ধটো আহে আৰু খায়ো ভাল লাগে। বেসনৰ লাৰুটো নাৰিকলৰ লাৰুৰ দৰে আপোনাৰ গৰমে গৰমে নবনালেও হয়, অলপ ঠাণ্ডা হোৱাৰ পিছতো বনাব পাৰে, কিন্তু একেবাৰেও ঠাণ্ডা হৈ যাবলৈ নিদিব। আপোনালোকৰ যদি ৰেচিপিটো ভাল লাগিলে প্লিজ এটা লাইক কৰি দিব আৰু কমেণ্টো কৰিব। আৰু কেতিয়াবা যদি আপোনালোকে ৰেচিপিটো ঘৰত ট্ৰাই কৰে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যদি নতুন হয় প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এয়া চাওক মোৰ লাৰু ৰেডি হৈ গ'ল আৰু মোৰ ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ।